হাই ফ্ৰেণ্ডছ, দুপৰী দলিচাৰ আজিৰ অন্তিম খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত ইমান দিনেই আনৰ কথা শুনি মাক পুতেক আৰু ককায়েকৰ মাজত ভুল বুজাবুজি হৈ থকাৰ বাবেই যে প্ৰিয়জনৰ পৰা দূৰৈত থাকিব লগা হোৱাত সকলোৱে বহুত দুখ অনুভৱ কৰে যদিও অৱশেষত যে ঘৰখন পৰিপূৰ্ণ হৈ উঠাৰ বাবে সকলোৱে আনন্দত নাচি উঠিব আৰু 9টা মাহ পাৰ হৈ যোৱাৰ পাছত নৈ অসুস্থ হৈ পৰাত মেডিকেললৈ লৈ যাব আৰু এটি সন্তান জন্ম হোৱাত সকলোৱে আনন্দত নাচি উঠিব। কিন্তু অলপ পাছত ডক্টৰে দুৰ্ভাগ্যক্ৰমে নৈয়ে যে মৃত্যুক সাৱটি ল'ব লগা হ'ল বুলি কোৱাত সকলো দুখত বহুত বেছি আৱেগিক হৈ পৰিব। এতিয়া বাৰু নৈয়ে যে ডক্টৰে বাৰে বাৰে কোৱাৰ স্বত্তেও কেৱল মাথো কুণালৰ সপোনবোৰ পূৰা কৰিবলৈ আৰু অপেক্ষা নকৰাই নৈয়ে মৃত্যুক সাৱটি ল'ব লগা হোৱা বুলি যদি কুণালে জানিব পালে, কুণালে বাৰু গোটেই জীৱন নিজকে দুখী বুলি ভাবিয়েই কটাব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক দুপৰী দলিচা ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ